গাইজ লবিতা গগৈ ৰেচিপি লৈ আন এটি ভিডিঅ' লৈ আপোনালোকক ওয়েলকাম জনাইছোঁ আৰু আপুনি যদি মোৰ চেনেলত নতুন হয় তেনেহ'লে সাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব আৰু সাইডতে থকা বেল আইকনটো ক্লিক কৰি দিব আৰু কালি ৰাতি মই নৰসিংহৰ মাছৰ জোল বনাইছিলোঁ আৰু খাব বহুত টেষ্টি হৈছিলে আপোনালোকেও তেনেকৈ ট্ৰাই কৰি চাব মই ডাঠি ক'ব পাৰিম আপোনালোকে যদি তেনেকৈ ট্ৰাই কৰি চাই খাই নিশ্চয় ভাল পাব তেতিয়াহ'লে ব'লক ভিডিঅ'টো এবাৰ চাই লওঁ বনাম নৰসিংহত দিয়া মাছৰ জোল আৰু তাৰ বাবে লাগিব ৰৌ মাছ 500 গ্ৰাম মই এইখিনি নিমখ হালধি আৰু অকণমান কাশ্মীৰী ৰেড চিলি দি সানি থৈছোঁ আৰু এফালে আছে এটা পিয়াজ মই মিহি মিহিকৈ কাটি লৈছোঁ আৰু এফালে মই নিজে বনোৱা মছলা হয় আৰু ইয়াত আছে গোটা ধনিয়া জিৰা চফ আৰু দুটামান জালুক এফালে নহৰু অকণমান পেষ্ট কৰি লৈছোঁ 4-5 ফুটামান আছে এপিচ নেমু টেঙা লৈছোঁ 3টা জলকীয়া আৰু এফালে মই সৰু সাইজৰ 3টা আলু বইল কৰি লৈছোঁ আৰু এফালে নৰসিংহ পাতৰ পেষ্টখিনি এইখিনি মছলা ইয়াত কেইবাবিধো মছলা আছে কি মছলা আছে মই নাজানিম মায়েহে জানিব আৰু এফালে মাছখিনি ফ্ৰাই কৰিবৰ কাৰণে তেল গৰম কৰি থৈছোঁ তাৰ মাছখিনি ফ্ৰাই কৰি লওঁ আমাৰ মাছ ফ্ৰাই কৰি হৈ গ'ল আৰু এফালে মাছ ফ্ৰাই কৰা তেলখিনিতে আমি মাছৰ জোলকণ বনাম আমি গৰম হৈ থকা তেলখিনি এতিয়া পিঁয়াজ দিম জলকীয়া 3টা দিম নহৰু পেষ্টটো দি দিম এতিয়া ইয়াত দিম আমি হালধি এচামুচ আৰু এচামুচ দি দিছোঁ আৰু এতিয়া এই মছলাখিনি মই দি দিম ৰঙা হোৱালৈকে ভাজিব অলপ পিঁয়াজখিনি আৰু এতিয়া মই নৰসিংহ পেষ্টখিনি দি দিম অলপ পানী দিব ইয়াত এতিয়া উতল অহালৈকে অলপ টাইম ঢাকি ৰাখিব এতিয়া আমাৰ নৰসিংহখিনি অকণমান সিজি উঠিছে চব এতিয়া মই ইয়াত নিমখ এড কৰিম আপোনালোকৰ সোৱাদ অনুযায়ী দিব মই 2 চামুচ দিছোঁ আৰু দৰকাৰ হ'লে মই পিছত আকৌ দি দিম আৰু মই এতিয়া ইয়াত এড কৰিম গৰম পানী অলপ
বইল কৰি থোৱা আলুখিনি অকণমান মই পিটিকিও লৈছোঁ, তেতিয়াহে জোলটো অকণমান ডাঠ হ'ব। এতিয়া মই সেয়া দি দিম। এতিয়া মই ইয়াত 15 মিনিটৰ কাৰণে ঢাকি ৰাখিম। 15 মিনিট হৈ যোৱাৰ পিছত এতিয়া মই ইয়াত মাছ এড কৰিম। এই মাছখিনি মই ইয়াত দি দিম। আৰু এতিয়া মই ইয়াত শেষত নেমু পিচটো চেপি দিম। এয়া আমাৰ হৈ গৈছে। আৰু শেষত মই এই পিচি থোৱা গৰম মছলাখিনি দি দিম। এতিয়া মই 2 মিনিটৰ কাৰণে ঢাকি ৰাখিম মিডিয়াম ফ্লেমত। আমাৰ মাছৰ ফাইনেল লুক। আপোনালোকেও এনেকৈ ট্ৰাই কৰি চাব, ভাল পাব খাই। আৰু যিহেতু নৰসিংহ আমাৰ কাৰণে বহুত উপকাৰী। আৰু আজি এই ভিডিঅ'টো যদি আপোনালোকে চাই ভাল পালে, তেনেহ'লে শেষত লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব। আৰু ছাইডতে থকা বেল আইকনটো ক্লিক কৰি দিব। তেতিয়াহ'লে আজিলৈ বাই বাই। আকৌ নতুন এটা ভিডিঅ'ত লগ পাম।